Hello everyone, হয়তো সকলো ভালে আছে। আজি আপোনালোকক লৈ আহিছোঁ নৰ্ডিক দেখাবলৈ। আহকচোন বাৰু চাওঁ নৰ্ডিকতে আছে এই আব্ৰাহাম লেকটো। এই আব্ৰাহাম লেকটো চাবলৈকে আমি গৈ আছোঁ। আৰু তেওঁলোকে কি কয় ইলেক্ট্ৰিক বিষয়ে মই ভিডিঅ'টোৰ মাজে মাজে সোমাই দিম, আপোনালোকে শুনিবচোন তেওঁলোকে কি কয়। আৰু এটা কথা কওঁ, আপোনালোকে বেয়া নাপাব, আজি বৰষুণ দি আছে আৰু বহুত বতাহ মাৰি আছে, সেইকাৰণে ভিডিঅ'টো অলপ বেয়া হ'ব পাৰে। লেকটো দেখিছে, এই লেকটো আব্ৰাহাম লেক বুলি কয়। আৰু এই মাউণ্টেইনবোৰ দেখিছে, এই মাউণ্টেইনবোৰ ৰকি মাউণ্টেইনৰে ঠালঠেঙুলি। Hi Priyali, how are you? Hi Gautom, I'm good. So can you please tell us about this place? This is Lake Abraham. We're enjoying the nice breeze and the sound of the waves. And there's beautiful greenery all around. It's in the middle of the Rocky Mountains. Thank you so much Priyali. Thank you. Lake called Abraham Lake. You can see the Rocky Mountains out there, and this is a very big lake. So we are here for camping with you guys. And thank you for inviting us. We are here for this one day, but thank you for inviting us. We really enjoyed this place. Amazing. Thank you Rahul. Hi, How are you? I'm good. I see you're sitting here in front of the lakefront. So what are you doing here actually? I'm just sitting here and listening to the waves. You know, it's very beautiful. It's Lake Abraham and it's a beautiful sunny day. I'm just sitting here on the beach and listening to the waves. It's very calming. It's almost meditative. So that's what I'm doing. Thank you so much. Right in the middle of the Rocky Mountains in Alberta, Canada. So yeah, it's been about 3.5 hours drive from Edmonton. We got here last night. Been fun camping, coming to the lake, enjoying the breeze, friends and family. It's been a wonderful time.
Excellent. How are you? Good, thank you. So, can you tell a little bit about this place? Right now we are at the lakeside and the weather is beautiful. It's bright and sunny and a warm day to enjoy. And I'm here with all my friends and having a good time. Thank you so much, Thank Madhur. you, Gautam ji. এই আব্ৰাহাম লেকটো 1972 চনত মানুহে বনোৱা লেক আৰু এইটো যথেষ্ট ডাঙৰ লেক। এইটো নৰ্থ ছাছকালচন যিটো ৰিভাৰ আছে সেই ৰিভাৰটোৰ এটা ৰিজাৰ্ভ হিচাপে বনাইছিলে আৰু এইটো আপোনাৰ 54 স্কুৱেৰ কিলোমিটাৰ আৰু দীঘলটো হ'ব আপোনাৰ 32 কিলোমিটাৰ। আৰু এই লেকটোৰ নামটো এইকাৰণে দিছিলে, এজন চাইলাছ আব্ৰাহিম বুলি এজন মানুহ এজন আছিলে, খিলঞ্জীয়া মানুহ, নৰ্থ আমেৰিকান মানুহ, আৰু তেওঁ 1800 শতিকাত এইটো এৰিয়াত বাস কৰিছিলে। ভাবকচোন 1800 শতিকাত এই এৰিয়াটোত তেওঁ অকলে আছিলে এই ধুনীয়া সৌন্দৰ্যৰ মাজত, আৰু তেওঁৰ নামতে এই লেকটোৰ নাম থোৱা হৈছিলে আব্ৰাহাম লেক বুলি। আমি ইয়াতে থাকিম আৰু ইয়াতে মানুহে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিয়ে কেম্পিং কৰি থাকে সকলো। আপোনালোকে দেখিছে ইয়াতে বহুতখিনি আপোনাৰ টেণ্ট আছে আৰু বহুতখিনি আপোনাৰ কেম্পাৰ আছে। সেইবিলাকে সকলো বহুত মানুহ আহিছে উইকেণ্ড বুলি, আহি পেলাই ইয়াতে থাকিব এই সুন্দৰ প্ৰাকৃতিক দৃশ্যৰ মাজত। এইখন সঁচাকৈ বৰ ধুনীয়া জেগা, বৰ মনোমোহা, আৰু বহুত ৱাকিং ট্ৰেইল আছে আৰু ৱাকিং ট্ৰেইল দি গৈ পেলাই একেবাৰে লেকৰ ওচৰ পাব পাৰি, আব্ৰাহাম লেকৰ ওচৰ পাব পাৰি, আৰু তাৰ পৰা ধুনীয়াকৈ মাউণ্টেইন দেখা পায়, বৰ ধুনীয়া। আপোনালোকৰ নৰ্ডিক চাই কেনেকুৱা লাগিলে জনাব, আৰু ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।